হেল্ল' বন্ধুসকল নমস্কাৰ। মই দীপাংকৰ বৰা, আপোনালোকে চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, মই আজি আপোনালোকক ক'ম এটা নতুন ষ্টাইলত আপোনালোকে কেনেকৈ বেলেগকৈ ফটো মাৰি দেখুৱাব পাৰে। মানুহে এনেকুৱা লাগিব আপোনাৰ ফটোখন দেখি যেন আপুনি প্ৰজেক্টৰ ব্যৱহাৰ কৰিছে, কিন্তু প্ৰজেক্টৰ নহয়, আপুনি আপোনাৰ মোবাইলটোতে মাৰিব পাৰিব তেনেকুৱা ফটো। তেনেকৈ ফটো দেখুৱাব পাৰিব, ফেচবুকত দিব পাৰিব, ইনষ্টাগ্ৰামত দিব পাৰিব, হোৱাটছএপত ডিপি দিব পাৰিব, ষ্টেটাছ দিব পাৰিব। প্ৰজেক্টৰ নোহোৱাকৈ প্ৰজেক্টৰ লেখীয়া আপুনি ফটো বনাব পাৰিব। গতিকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, তাৰ আগতে যদি আপুনি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰক, যাতে মই ভিডিঅ' দিলে আপুনি সকলোতকৈ আগত গম পায়। বন্ধুসকল, তাৰ কাৰণে আপুনি যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ বাৰত লিখিব লাগিব ফেচ প্ৰজেক্টৰ। এইটো দেখিছে 4 নম্বৰত আছে যিটো ফেচ প্ৰজেক্টৰ গেলেক্সি লাঞ্চাৰ। এইটো আপুনি ইনষ্টল কৰি লওক। মই অলৰেডি ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে অ'পেন কৰিবলৈ দেখুৱাইছে। ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন কৰক। অ'পেন কৰিলে আপোনাৰ এনেকৈ ওলাব। ইয়াৰ পিছত আপুনি ক্লিক কৰিব ষ্টাৰ্টত। তাৰপিছত আপুনি ক্লিক কৰক ফ্ৰেমত। ইয়াত আপুনি বিভিন্ন ধৰণৰ ডিজাইন দেখিবলৈ পাব। আপোনাৰ যোনটো ভাল লাগে সেইটো চইচ কৰিব। তাৰপিছত আপোনাৰ ফটো চিলেক্ট কৰিব দিব। দেখিছে তেনেকুৱা প্ৰজেক্টৰত যেনেকৈ ওলায় তেনেকৈ আপোনাৰ ওলাইছে। তাৰপৰা ফটোখন আপুনি এডজাষ্ট কৰি ল'ব। দুইখন এডজাষ্ট কৰিব পাৰিব আপুনি ধুনীয়াকৈ। এডজাষ্ট কৰাৰ পিছত আপুনি এইটো তলত দেখিছে ছেভ বুটামটো, তাত ছেভ কৰি ল'ব। ইয়াৰ পিছত আপুনি য'ত যেনেকৈ ব্যৱহাৰ কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰিব। দেখিছে কেনেকুৱা প্ৰজেক্টৰ লেখীয়াকৈ আপোনাৰ ওলাই আহিছে ফটোখন। খুব ভাল হয়, আপুনি কৰি ভাল পাব। আপোনাৰ আচৰিত হৈ যাব আপুনি কেনেকৈ কৰিছে। আপোনাক মানুহে নিশ্চয় সুধিব। মই কৈছোঁ আপুনি যদি কৰে, বেলেগে নজনা মানুহে আপোনাক নিশ্চয় সুধিব কেনেকৈ কৰিছে, ক'ত কৰিছে বুলি। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।